নমস্কাৰ মই আজি হৈছে 26 অক্টোবৰ দেওবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে আজি নিশা 9 বজাত প্ৰকাশ পাব LP-UPৰ দ্বিতীয় মেধা তালিকা। প্ৰথম দ্বিতীয় মেধা তালিকাৰ ভিত্তিতে চূড়ান্ত হ'ব প্ৰাৰ্থী বাছনি www.dw.gov.in ওলাব এই তালিকা। 5500টা শিক্ষকৰ পদৰ বাবে চলি আছে বাছনি প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰটো হৈছে মেধা পাঠকৰে উচ্ছেদৰ বিৰোধিতা কৰাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। মেধা পাঠকৰে বন্ধ কৰিবলৈ ক'লে দুটা ঘৰ বেছিকৈ ভাঙি মেধা পাঠকৰে বুজি নাপায় অসমৰ পৰিস্থিতি। অসমৰ সত্ৰৰ ভূমি কোনে দখল কৰে মেধা পাঠকৰে নুবুজে, অসমৰ ছোৱালীক কোনে লৈ যায় মেধা পাঠকৰে নুবুজে। পৰৱৰ্তী খবৰটো হৈছে ছট পূজাৰ বাবে বীৰ লাচিত খানাৰ SOP জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে আৰম্ভ কৰিব লাগিব ছট পূজাৰ কাৰ্যসূচী। ছট পূজাত হিন্দী গীত আৰু ভোজপুৰী গীত বজাব নোৱাৰিব, উচ্চ স্বৰত ডিজে বজাই পৰিৱেশ বিনষ্ট কৰিব নোৱাৰিব। কেৱল ভক্তিমূলক গীত বজাব পাৰিব। ছট পূজাত নলবাৰীত SOP জাৰি কৰিলে বীৰ লাচিত খানাই। পৰৱৰ্তী খবৰটো হৈছে তেণ্ডুলকাৰৰ পিছতে এদিনীয়া ক্ৰিকেটত কোহলীৰ দ্বিতীয় সৰ্বাধিক ৰান। এদিনীয়া ক্ৰিকেট ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত দ্বিতীয় স্থানত বিৰাট কোহলী। কুমাৰ সাংগাকাৰাক অতিক্ৰম কিং কোহলীৰ। পৰৱৰ্তী খবৰটো হৈছে মুক্তিৰ পূৰ্বে ৰৈ বিনালেৰ অভিলেখ, নেশ্যনেল ট্ৰেণ্ডত জুবিন গাৰ্গৰ অন্তিমখন ছবি। বুকমাইছৰ চাৰ্চ লিষ্টৰ শীৰ্ষ ট্ৰেণ্ডত ৰৈ বিনালে 20খন দেশত জুবিনৰ ছবিৰ বাবে উত্তাল দৰ্শক, জনপ্ৰিয় ছবি কান্তাৰাকো পিছ পেলালে। পৰৱৰ্তী খবৰটো হৈছে জুবিন ক্ষেত্ৰত উপস্থিত গৌৰৱ গগৈ। সোণাপুৰত উপস্থিত হৈ সেৱা ল'লে সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে জ্যেষ্ঠ অভিনেতা তথা কমেডিয়ান সতীশ শ্বাহৰ দেহাৱসান। 76 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে আগতে প্ৰগ্ৰাম থাকিলে বহুত আনন্দ লাগিছিল, মনত এটা ফূৰ্তি লাগিছিল, এতিয়া সেইটো নাই, এই কথা মন্তব্য কৰিলে মৰ্মিতা মিত্ৰই। পৰৱৰ্তী খবৰটো হৈছে জুবিন ক্ষেত্ৰত SOP ভংগ কৰি আটক 3 যুৱক। শুক্ৰবাৰে নিশা সোণাপুৰ আৰক্ষীয়ে আটক কৰে যুৱক কেইজনক। আজিলৈ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।